নমস্কাৰ। সৰ্বপ্ৰথমে ডিজিটেল এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম ৰাম সৰস্বতীৰ বিষয়ে। ইতিমধ্যে মই মাধৱ কন্দলী বিষয়ে আলোচনা কৰিলোঁ। আজি আলোচনা কৰিব ওলাইছোঁ ৰাম সৰস্বতীৰ বিষয়ে। কিয়নো এইসকল ব্যক্তিৰ সিহঁতসকলৰ জীৱনী, সিহঁতে কি লিখিছিল, কেনেধৰণৰ কিতাপ, কোন শতিকাত লিখিছিল, কি কাৰণে বিখ্যাত, প্ৰায়বিলাক প্ৰশ্ন সকলো ধৰণৰ এক্সামত দেখিবলৈ পোৱা যায়, বিশেষকৈ অসমৰ। গতিকে মই ভাবোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহু উপযোগী হ'ব। আহকচোন। প্ৰথম হৈছে ৰাম সৰস্বতী। ৰাম সৰস্বতী বৈষ্ণৱ যুগৰ কবি ৰাম সৰস্বতী অসমীয়া সাহিত্যত অসমীয়া ব্যাস ৰূপে পৰিচিত। অসমীয়া ব্যাস বুলি ক'বলৈ গ'লে অসমীয়া সাহিত্যত অসমীয়া ব্যাস বুলি কাক জনা যায়? উত্তৰ হ'ব ৰাম সৰস্বতী, অসমীয়া ব্যাস। মনত ৰাখিব। খ্ৰীষ্টীয় ষোড়শ শতিকাত দ্বিতীয়াৰ্ধত তেওঁ কোচ মহাৰাজ নৰনাৰায়ণৰ নিৰ্দেশত তেওঁ সহযোগীসকলেৰে সৈতে বিশাল মহাভাৰত পদ ভাঙনি কাম আৰম্ভ কৰে। এতিয়া ক'ব গ'লে মহাভাৰতখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? উত্তৰ হ'ব ৰাম সৰস্বতী। কাৰ, কেতিয়া? ষোড়শ শতিকাত। আৰু কোন ৰজাৰ তত্ত্বাৱধানত বা কোন ৰজাৰ নিৰ্দেশত? মহাৰাজ নৰনাৰায়ণৰ নিৰ্দেশত তেওঁ সহযোগীসকলৰ সৈতে বিশাল মহাভাৰতৰ পদ ভাঙনি কাম আৰম্ভ কৰে। বা আপোনালোকে এনেধৰণৰ প্ৰশ্ন আহে, মহাভাৰতখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল বুলি ক'লে ৰাম সৰস্বতী। আৰু অসমীয়া ভাষাত অসমীয়া সাহিত্যত অসমীয়া ব্যাস বুলি কাক জনা যায়? নাম ৰাম সৰস্বতী। মনত ৰাখিব। নেক্সট, ৰাম সৰস্বতী প্ৰধানভাৱে মহাভাৰতৰ কবি। ৰাম সৰস্বতী প্ৰধানভাৱে মহাভাৰতৰ কবি। ইয়াৰ উপৰি তেওঁ মহাভাৰত বন পৰ্বৰ ঘটনা আধাৰত এক শ্ৰেণী লঘু কাব্য ৰচনা কৰে। এই কাব্যবোৰক বধ কাব্য আখ্যা দিয়া হৈছে। এতিয়া এনেধৰণৰ প্ৰশ্ন আহিব পাৰে, তেওঁ প্ৰধানত মহাভাৰতৰ কবি, সেইটো নিশ্চয় গম পাইছে। ইয়াৰ উপৰি মহাভাৰত বন পৰ্ব ঘটনা আধাৰত, কি পৰ্ব? বন পৰ্ব ঘটনা আধাৰত তেওঁ বহু কাব্য ৰচনা কৰে। এই কাব্যবোৰক কি আখ্যা দিয়া হয়? এইবোৰক বধ কাব্য আখ্যা দিয়া হয়। ঘটকাসুৰ বধ, বকাসুৰ বধ, ঘটকাসুৰ বধ, অশ্বকৰ্ণ বধ, জংঘাসুৰ বধ, কুলাচল বধ আদি তেওঁ কেইখনমান প্ৰসিদ্ধ বধ বাক্য। এতিয়া প্ৰশ্নটোৰ উত্তৰ এনেকে ধৰণৰ প্ৰশ্ন আহিব পাৰে, বঘাসুৰ বধ, ঘটকাসুৰ বধ, অশ্বকৰ্ণ বধ, জংঘাসুৰ বধ, কুলাচল বধ এই কেইখন নাটকৰ কোনে লিখিছিল বুলি ক'লে? এই কেইখন নাটক কোনে লিখিছিল বুলি ক'লে? ৰাম সৰস্বতী। বকাসুৰ বধ কোনে লিখিছিল? ৰাম সৰস্বতী। ঘটকাসুৰ বধ কোনে লিখিছিল? ৰাম সৰস্বতী। অশ্বকৰ্ণ বধ কোনে লিখিছিল? ৰাম সৰস্বতী। জংঘাসুৰ বধ কোনে লিখিছিল? ৰাম সৰস্বতী। কুলাচল বধ কোনে লিখিছিল? ৰাম সৰস্বতী। মনত ৰাখিব। জয়দেৱৰ সংস্কৃত কাব্য গীত গোবিন্দৰ কাব্যিক ৰূপান্তৰ ৰাম সৰস্বতীৰ পাণ্ডিত্য আৰু কবিৰ প্ৰতিভাৰ অন্যতম সাক্ষ্য। আমি এতিয়া এইটো প্ৰশ্ন ইয়াত আপোনাৰ এক্সট্ৰা প্ৰশ্ন এটা আহিছে, মনত ৰাখিব। গীত গোবিন্দ কাব্যখন কোনে লিখিছিল বুলি ক'লে? জয়দেৱে লিখিছিল। জয়দেৱৰ ৰচনা হয় গীত গোবিন্দ। আমি এতিয়া ৰাম সৰস্বতীৰ বিষয়ে বহুত কথা জানিলোঁ। তেওঁ প্ৰথম হ'ল অসমীয়া সাহিত্যত তেওঁক অসমীয়া ব্যাস ৰূপে জনা যায়। দ্বিতীয়তে তেওঁৰ কোচ ৰজা নৰনাৰায়ণৰ নিৰ্দেশত মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিল, সেইটো এটা আমি গম পালোঁ। লগতে তেওঁৰ যিবিলাক কাব্য বন পৰ্ব আধাৰত যিবিলাক ঘটনা লিখিছিল, কাব্য ৰচনা কৰিছিল, সেইবিলাক কাব্যক বধ কাব্য আখ্যা দিয়া হয়, সেইটো গম পালোঁ। তাৰপৰা তেওঁ ৰচনা কৰা বকাসুৰ বধ, ঘটকাসুৰ বধ, অশ্বকৰ্ণ বধ, জংঘাসুৰ বধ, কুলাচল বধ আদি তেওঁ প্ৰসিদ্ধ বধ কাব্য বিষয়েও আমি গম পালোঁ। মই ৰাম সৰস্বতীৰ বিষয়ে এইখিনিয়ে টোকা পালোঁ, গতিকে আপোনালোকৰ মাজলৈ লৈ আনিলোঁ। যদিহে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। লগতে মোৰ এটা টেলিগ্ৰাম চেনেল আছে ডিজিটেল এডুকেশ্যন, তাতো আপোনালোকে জইন কৰিব।
PDF আপোনালোকে তাতে পাই থাকিব। লগতে চেনেলটো নতুন হয়, পাৰিলে ছাবস্ক্ৰাইবো কৰি দিব। থেংক ইউ।